Hello guys, welcome to another video. তো বলক অলপমান ফুৰি আহোঁ আজি নতুন জেগা এটা দেখাওঁ ঘৰত থাকাতে বাৰু কি কৰিব আৰু অলপ বজাৰ চজাৰ কৰা কাম থাকে ন লকডাউন বা এনেকুৱা দিন হ'লেওতো বজাৰ চজাৰ কৰিব লাগিব তো তাৰে মাজতে অকণ ফুৰি আহোঁ আপোনালোকৰ জেগা এটা দেখাওঁ তো বলক হাই গাইজ তো বলক আমাৰ ইয়াত এটা শিৱ মন্দিৰ এটা আছে তো সেইটোৱে চাওঁ বলক এনাও ঘৰত আৰু কিমান থাকিব আৰু বেছি দূৰত যাবও নোৱাৰোঁ চ' এইটোৱে চাওঁ বলক আৰু আজি গাড়ী বাৰু দাদাই চলি আছে এনা দিনা বাৰু মই শিকি আছোঁ যিহেতু মই চলাওঁ কিন্তু আজি মই চলাই দেৰি হ'বতো এতিয়া বৰ্তমান 11টা বাজিয়ে চ' দাদাই চলাই আছে তো বলক I know we're over and I should move forward. I'm just a little nostalgic. তো গাইজ আগতে বজাৰখিনি কৰি লওঁ নহ'লে বা আৰু 12টা বা 12:30 মানত দোকান অলমষ্ট বন্ধই হয় চ' আগতে আগতে বজাৰখিনি কৰি লওঁ তাৰ পৰা আমি সেইখিনি যাম মন্দিৰলৈকে যাম মন্দিৰটো আপোনালোকে যদি মানে দেখা পালেতো হয়তো ভালেই হ'ব কাৰণ নদীৰ পাৰতে হয় মন্দিৰটো চ' ভালেই মন্দিৰ আৰু তো বলক সোনকালে বজাৰখিনি কৰি লওঁ তাৰ পৰা আমি আৰু লগ পাম বলক তো গাইজ এতিয়া 7 বজাৰ হ'ল বাৰু আৰু তো এতিয়া আমি যাব বলক মন্দিৰলৈ তো বলক চাওঁ কি আছে আৰু নদীৰ পাৰলৈ যাম চাগে মন্দিৰো খোলা আছে না বন্ধ আছে ক'ব নোৱাৰোঁ সেইটোও অৱশ্যে ক'ব নোৱাৰোঁ আমি যাম বলকচোন কি হয় বলকচোন আৰু কি হয় চাওঁ তো বলক Then I fell in love, but you gave me up. I still don't know what happened. I know we're over, and I should move forward. I'm just a little nostalgic. I know we're over, and I should move forward. I'm just a little nostalgic. তো গাইজ বলক নদীৰ পাৰলৈ আমি যাওঁ বলকচোন কি পাৰোঁ কোক গেলি পাৰোঁ গোটেই বাৰু নাযাওঁ আই থাক বলক চাওঁ বলক অলপমান এক্সপ্ল'ৰ কৰোঁ তো গাইজ ৰ'ব কিবা ঠিক ঠাক কৰি আছোঁ বাৰু তো এইটো হৈছে বুঢ়া দিয়া নদী হা হাই গাইজ তো এতিয়া মোক ফটো তুলি আছে পিছফালৰ পৰা কিন্তু তুলি আকৌ লাভ নাই কাৰণ তেতিয়াৰ পৰা ইমান গৰমে ঘূৰি আছোঁ ৰ'দে লাভ নাই চান তুলি ফটো আহিয়া তো বলক তোৰ সাপ আছে চাগে তো গাইজ ইয়াৰ বহুত সাহস আছে তলক যাবৰ কাৰণে তই আগত যা মই লাষ্ট ভিডিঅ'টোতে কৈছোঁ গাইজ সাপৰ লগত নহয় ৰখ তো গাইজ ই গেলডক বাৰু আমি এইফালেদি যাম আহি থাকক মোৰ লগে আমি আহিছোঁ এতিয়া ছবি আহিব ন তো এইটো হৈছে ফুল নদী আৰু জকেন কাভাৰ কৰিব পাৰিছোঁ আৰু